এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা ব্ৰেকিং নিউজ। মৰিয়নিৰ বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে জুৰিয়া আৰক্ষী থানাত এজাহাৰ দাখিল। তাজমহল ভাঙি মন্দিৰ বনোৱা হওক বুলি মন্তব্য কৰিছিল ৰূপজ্যোতি কুৰ্মীয়ে। এই মন্তব্যৰ পিছতে ৰাজ্যৰ থানাই থানাই এজাহাৰ দাখিল কৰিছে বিভিন্ন দল সংগঠনে। আজি সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে জুৰিয়া আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে। বটদ্ৰৱৰ পৰা মুজাম্মিল খানৰ ৰিপৰ্ট, নগাঁও লাইভ, আছাম 24। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ সন্মানীয় কাৰ্যকৰী সভাপতি আবুবকৰ ছিদ্দিক ডাঙৰীয়াৰ নেতৃত্বত আজি আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে অসমৰ এজন বিধায়ক ৰূপজ্যোতি কুৰ্মী তেখেতৰ বিৰুদ্ধে আমি এজাহাৰ দাখিল কৰিছোঁ। আমি অসমীয়া হিচাপে লজ্জাবোধ কৰিছোঁ, আমি লাজ পাইছোঁ। এনেধৰণৰ এজন কোৱা নাই, তেখেত নিজেই কৈছে এজন পাগল বিধায়কৰ হৈ আমি আজি এই পবিত্ৰ বিধানসভাৰ মজিয়ত তেখেত এজন সদস্য আৰু তেখেতৰ বিৰুদ্ধে আজি আমি ইয়াত আহি পেলাই আমি এজাহাৰ দিব লাগিছে। এই আউট অফ কাণ্ট্ৰিৰ পৰা বহুত মানুহ আহি পেলাই তেওঁলোকে ঐতিহ্যমণ্ডিত ভাৰতবৰ্ষৰ এই বহুত আচৰিত বস্তুৰ মাজত এটা বস্তু হ'ল তাজমহল, আৰু এই তাজমহল লৈ পেলাই যি বিৰূপ মন্তব্য ৰূপজ্যোতি কুৰ্মীয়ে কৰিছে, তেখেতে যদি অসমীয়া ৰাইজ বা ভাৰতবৰ্ষৰ ৰাইজৰ ওচৰত তেখেতে যদি ক্ষমা নোখোজে, আমি ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে যিমানখিনি পৰা যায় আমি আন্দোলন কৰিবলৈ আমি চেষ্টা কৰিম। মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, মই আপোনাক অনুৰোধ জনাইছোঁ, এনে এজন পাগল অভদ্ৰ অশালীন মন্তব্য কৰা এজন বিধায়ক, তেখেতক আজিৰ দিনৰ ভিতৰতে অনতিপলমে অতি শীঘ্ৰে এখেতক আপুনি বিধানসভাৰ মজিয়াৰ পৰা আপুনি তেখেতক খাৰিজ কৰক, নহ'লে কিন্তু আপোনালোকৰ বিৰুদ্ধে আমি ক'বলৈ বহুত বাধ্য হ'ম। আজি চাওক, আমাৰ ইমান ডাঙৰ এটা তাজমহল য'ত মানুহে আচৰিত বস্তু হিচাপে বিভিন্ন আপোনাৰ ৰাষ্ট্ৰৰ পৰা আহি তেওঁলোকে চাই, এইটো লৈ আমি গৌৰৱ কৰোঁ, ইয়াক লৈ পেলাই আমি গৌৰৱ অনুভৱ কৰোঁ। তাৰ বিৰুদ্ধে তেখেতে যি অদ্ভুত মন্তব্য কৰিছে এইটো কিন্তু গ্ৰহণযোগ্য নহয়। তেখেতে এনেবোৰ মন্তব্য ভাৰতবাসী ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈ মই অনুৰোধ জনাইছোঁ। আজি আমি ইয়াত গোচৰ কৰিছোঁ আৰু এই গোচৰৰ ভিত্তিত তেখেতে বিচাৰ হ'ব বুলি আমি ভাৰত চৰকাৰক অনুৰোধ জনাম। আপোনালোকে এজাহাৰ দাখিল কৰিছে কিহৰ কাৰণে? নিশ্চয় আপোনালোকে গম পাইছে যে এই বিগত 2-3 দিনৰ ভিতৰত মৰিয়নি সমষ্টিৰ সন্মানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কেতবোৰ অদ্ভুত মন্তব্য কৰিছে, সাম্প্ৰদায়িক মন্তব্য কৰিছে যে যিটো মানে বিশ্বৰ ভিতৰত ঐতিহাসিক সৌন্দৰ্যমণ্ডলীয় যিটো তাজমহল ভাঙি পেলাই মন্দিৰ বনাব লাগে, যিটো মন্তব্য কৰি ভাৰতবৰ্ষৰ যিটো ঘৃণনীয় ৰাজনীতি কৰি সাম্প্ৰতিক পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে। আজি আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি জুৰিয়া আৰক্ষী থানাত ৰুজু কৰিছোঁ, কিন্তু দুৰ্ভাগ্যৰ বিষয় এনেকুৱা সাম্প্ৰদায়িক মন্তব্য কৰি এজন বিধায়কে যদি কৰে, তেনেহ'লে তৎক্ষণাৎভাৱে অসম চৰকাৰে বা অসম চৰকাৰৰ আৰক্ষী বিভাগে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি আজি ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'ব লাগিছিল। কিন্তু দেখা গৈছে সাহস পক্ষ থকাৰ কাৰণেই, বিজেপি চৰকাৰৰ দলৰ বিধায়ক হোৱাৰ কাৰণেই আজি ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে কোনো ধৰণৰ আইনী ব্যৱস্থা হোৱা নাই। আজি যদি ৰূপজ্যোতি কুৰ্মীৰ ডাঙৰীয়াৰ ঠাইত বেলেগ কোনো মেয়া মুছলমান হ'লেহেঁতেন বা আমি দল সংগঠন বা অন্য কোনো ব্যক্তিয়ে কোনো এনেকুৱা অদ্ভুত মন্তব্য সাম্প্ৰদায়িক মন্তব্য কৰিলেহেঁতেন, তৎক্ষণাৎভাৱে অসম আৰক্ষীয়ে এইজন ব্যক্তিক গাড়ীত উঠাই নি পেলাই ৰাতিৰ ভিতৰত ইনকাউণ্টাৰ কৰি মাৰি দিলেহেঁতেন। কিন্তু দুৰ্ভাগ্যৰ বিষয়, অসম আৰক্ষী যদি এইটো শুনা পোৱা নাই, তেনেহ'লে এই বস্তুটো তদন্ত কৰি ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে আইনী ব্যৱস্থা লওক। অন্যথাই বিভিন্ন সময়ত বিভিন্ন ক্ষেত্ৰত চাব বিভিন্নজনে এনেকুৱা মন্তব্য কৰি অসমৰ শান্তি আইন শৃংখলা অৱনতি ঘটাব, তাৰপিছত ইয়াৰ জগৰীয়া হ'ব অসম চৰকাৰ তথা অসম আৰক্ষী বিভাগ। গতিকে আমি আৰক্ষী বিভাগক আমি আহ্বান জনাইছোঁ, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান কৰিছোঁ, আপুনি অনতিপলমে এইজন বিধায়কৰ পদ খাৰিজ কৰক। আৰু এনেকুৱা পাগল বিধায়ক, আজি তেখেতে নিজেই কয় পাগল বিধায়ক যদি সঁচা অৰ্থত তেখেত মানসিক বিকাৰগ্ৰস্ত হয়, তেনেহ'লে চৰকাৰৰ ফালৰ পৰা চিকিৎসাৰ ব্যৱস্থা কৰক।